নমস্কাৰ ফ্ৰেণ্ডছ, মই চিত্তৰঞ্জন। আকৌ এবাৰ মোৰ চেনেল মস্তি ফানলৈ আপোনালোকক স্বাগতম। ভিডিঅ' বনাইছোঁ, কেনেকুৱা হৈছে নাজানো বাৰু, তথাপিও চেষ্টা কৰিছোঁ বনাবৰ কাৰণে। আপোনালোকে চাব কেনেকুৱা হৈছে ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে জনাব বাৰু। গতিকে বন্ধুসকল, ভিডিঅ'টো চাওক, আপোনালোকে চাই কেনেকুৱা লাগে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু কি ক'বা আৰু ভিডিঅ'টো যিমান পাৰে লগ বন্ধুক শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত জনাই দিব। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, নতুনকৈ ভিডিঅ' চাব, তেওঁলোকক ক'ব বিচাৰিম যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেল আইকনটো দবাই দিয়ে। না আৰু কিবা ক'ব লগা আছে তোমাৰ? কৈ দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক বুলি কওঁ। ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো অন কৰি দিব বুলি কয়। বেল আইকনটো অন কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো আপোনালোকে চাওক আৰু কেনেকুৱা লাগে পিছত জনাব আৰু। লেটছ গ'। Camera. দেৰি হ'ল দেখোন, ডিউটিত যাব লাগিব। উঠো দে। বাপ্পা ঐ, কলিজাটো বাহিৰলৈ আন পাইছোঁ একেবাৰে, যিহে গেষ্টিক গৈছে। আজি পিকনিক পইচা দিছি। গ'ল বাবা। বজাৰ আনিব লাগিব। পইচা অলপমান আছে, কি কৰোঁ, গধূলা খানা খাব থৈছিলোঁ, কিবা এটা বুদ্ধি লগাওঁ ৰ। শুনাচোন, দুদিনমান বাকী আছে দৰমহা পাবা, তেতিয়া আজি নহ'ব নাই? আজি দুদিন কিবাকে চল। আনবাই লাগিব। কি আনবা লাগিব? আলু পিঁয়াজ চব্জি চব আনব লাগিব। চবে হে গৈছে আৰু মাহৰ লাচ আৰু চবে হৈ গৈছে। দুদিন পিছত আনলি নহ'ব না? দৰমহা পাবহে দুদিন পিছত, মাংস চাংস আনিম বুলি ভাবিছিলোঁ। দে পিছে গেল আজি মোৰ খানাটো মাৰা। দে বজাৰকে আনোৱা। সেই তেৰিকা, এই দেখোন ওপৰৰ পৰা বজাৰ লাগে বুলি এটা পাইছে, এনেকৈ এটা কৰিব লাগে নে? একেবাৰে ধুনীয়া মানুহ মহাই খোল্লা, পিছত দিগৰো মানুহ আছে। ৰ বাপেকে এই গাজি দি আছোঁ, মই কম বস্তু নহয়। বজাৰ খাৱা আন কৰিম ৰ, আগতে যাই আহোঁ অফিচতে।
যিহে বস্তুৰ দাম হৈছে অলপমান বস্তু আনিব লগা হৈছে। ইফালে খানাটো আজি মোৰ মাৰা গেল বজাৰ কৰোঁতে। বজাৰ বেছি নাহিলে গালিয়ে খাওঁ নেকি গালি খালেও উপায় নাই পইচাকেইটা শেষ হ'ল। কি কৰি আছা? দিয়াচোন সেইটো দিয়া। তুমি কি কৰি আছা? খেলা নিশা বজাৰ লৈ আহিছোঁ। কিবাকে মিলে আনিছোঁ একেবাৰে বহুত দাম বজাৰত। কি গৰমে বজাৰখিনি লৈ যাবা থৈ দি। কি আনছা বজাৰত? ইমান দাম বস্তুবিলাকৰ মিলে আনিছোঁ কিবাকে পইচাই নাই। খৰা পানী লাও কি আনছি ইলে কি? পানী লাও 50 টকা বুলি কৈছে সেইকাৰণে আধা লৈ আহিছোঁ। মিলে পেলাই আনিছোঁ আলু ইমান দাম। আলু কেইটা 5টা মানে উঠছি দেখো পিয়াজ। কিবাকে এসপ্তাহমান চলো নৰম এসপ্তাহ নিজে বনাই খা। একদিনতে শেষ হ'ব এইখিনি। দৰমহা হ'লে আনিম দে এতিয়া দৰমহা হোৱা নাই। পকেটত পইচা নাই কিবাকে যি আনিছোঁ পাইছা যে এইখিনি তাকে খা। ইমান বস্তু বনা 2 দিন নাযায় বজাৰ আনিলে। 10 টকা এটাও নাবাছিল মোৰ। খানাটো খাব নাপালোঁ আজি। বাদ দি ভোক লাগছে। বাবা ইয়াতে আছোন তুমি খেলি থাকা মই ভাত খাওঁ। সুধা ভাত দিছোঁ দেখোনে। সুধা ভাত দিছা দেখোনে একো নাই নেকি খাবা? আলু চালু আনি দিছিলোঁ। সুধা ভাত কেনেকৈ খাম? দেখছা বাবা সুধা ভাত দিছে কেনেকৈ খাব পাৰি নেকি? এটাতো কেঁচা আলু চচ দিছা কি দিছা? আলু কেইটা আনছা? কেনেকৈ খাবি কেঁচা আলু? কি কৰে বাবা চাই পেলাই খাই থাকিব দিছে ভাল। মই জানো কেনেকৈ ৰান্ধিব লাগে কেনেকৈ কি কৰিব লাগে। কেঁচা আলুটো মই সেইখিনি দি মই একেবাৰে জুতি লগাই বনাই থৈ দিম সেইটোকে খা। কিহে পাবা চাই থাক খাব নালাগে চাই থাক খালি থাকে আকৌ। আজি মই মছলা দিম বুলি ভাবিছিলোঁ চালা উল্টেহে মোক জ্বালা দিলে আজি। প্ৰভু কি বস্তু কেঁচা আলু দি ভাত দিছে। এই মোতকেও ওপৰত গেলে চালা মোৰ বেলেগ বস্তু চিনি পাই গ'ল চালা মোতকেও ওপৰতে। কিহে পালা আজি কেঁচা আলু দি ভাত খালোঁ। আজি কিন্তু বেয়া কৰিছা দেই কেঁচা আলু আগত থৈ পেলাই ভাত খুৱাইছা। আলু আনি দিছোঁ একফালটো দিব পাৰিলি হয়। এনেকৈনো ভাত খাব পাৰি নি কেঁচা আলু দি হয়নে বাবা? চলিটোকো লঘন পেলালা আজি সুধা ভাতকেইটা খুৱাইছে। আৰু কেনেকৈ দিব লাগে পাকঘৰত থকাটোৱে গম পায়। একপোৱা আলু আনি দিছা মই সেনেকৈয়ে দিব লাগিব আৰু কেনেকৈ খুৱাব লাগিব মই? ভালকৈ খাব ইচ্ছা আছে যদি ভালকৈ বস্তু আনি দিবি তেতিয়া ভালকৈ ধুনীয়াকৈ বনাই খুৱাব পাৰিম। কমকৈ বস্তু আনি দি থাকা সেনেকৈয়ে খুৱাম। বেছি আটা পাৰি থাকি লাভ নাই। খালি ভাবি নাখালি নাই আনি দিছা যেনেকৈ এনেকৈ ৰান্ধি দিছোঁ ভালকৈ আনি দিবি ভালকৈ ৰান্ধি দিম আৰু আটা পাৰি নাথাকিবি ঘুমি থাক। দে এতিয়া আৰু আটা পাৰি থাকি লাভ নাই ঘুমো খালোঁ দে ভাল লাগছে খাই। একফালটো আনি দিব পাৰিলি হয় কমচে কম। নাখাম দে আৰু ঘুমাওঁ মই ঘুমেই দি লাগছে মনত নাথাক ঘুমো। মোৰ ভিডিঅ'টো চালে আপোনালোকে
গতিকে আকৌ নতুনকৈ এটা ভিডিঅ' আনিম বাৰু আপোনালোকৰ মাজত। আজি এই ভিডিঅ'টো কেনেকুৱা লাগিল প্ৰথমতে জনাব, বনাই থাকিম আৰু। গতিকে আজিৰ কাৰণে বাই বাই, নমস্কাৰ।